লাগি লাগি চালেনো জান চকুলৈ ইমান মৰম লাগে লাগেনো জান তোমালে কাষলে মাতিলে থাকা দূৰে দূৰে নেকাৰো বাকী এখন দিলা মনে মনে তোমাৰ মৰম পাবলে ভাল পোৱা লবলৈ মোৰ জানৈ ৱাহ ৱাহ আজি কিন্তু মাক তই এটা বৰ ধুনীয়া গান গালি দেই ভাল লাগে গানটো বুজিছনে বহুত ভাল লাগে শুনিবলৈ গাবলৈ ৱাহ কি ফেণ্টাষ্টিক মজা 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 মস্তি হৈছে নাইস টু মিট ইউ থেংক ইউ ছাৰ নাইচ টু মিট ইউ ছাৰ বাৰু দে ঠিক আছে অ' ছাৰ ক্লাছটোৰ আৰম্ভণিতে ছাৰ মই এটা টপা আংকুল এজনে নিজৰ জীৱনক লিখিত কোৱা এটা ডাইলগ ক'ম মাক চকলাকে সেইটো ডাইলগ কবি য়েছ ছাৰ কম নে দে ক শুনি ভাল লাগিব নিচিনা লাগিছে অ'কে ছাৰ নাইচ টু মিট ইউ ছাৰ আমাৰ জুবিনদাৰ এটা ডাইলগ আছিল বোলো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভাষা নাই মই মুক্ত ময়েই কাঞ্চনজংঘা ইয়াত আকৌ টপা আংকুলজনৰ প্ৰভাৱ কি থাকিল ভূমিকা কি থাকিল নহয় ছাৰ মাক চকলাই টপা আংকুলজনে এতিয়াহে ভূমিকা মাৰিবহিহে দে হ'ব ছাৰ মই ষ্টাৰ্ট কৰিছোঁ মোৰ কোনো চুলি নাই মোৰ কোনো ফণি নাই মোৰ কোনো উকনি নাই মই মুক্ত ময়েই টকলো বাবা কি কলি মোৰ কোনো চুলি নাই মোৰ কোনো উকনি নাই মোৰ কোনো ফণি নাই মই মুক্ত আৰু মই টকলো বাবা ছাৰ আপুনি ঠিকেই শুনিছে না মোৰ কোনো চুলি নাই টপা আংকুলৰ ক'তো চুলি থাকিব মোৰ কোনো ফণি নাই চুলি নাই মানে ফণি দৰকাৰ নাই মোৰ কোনো উকনি নাই উকনি থাকিবলৈ হ'লে চুলিও থাকিব লাগিব নাই চুলিও নাই ফণিও নাই আৰু উকনিও নাই মই মুক্ত আৰু মই হৈছোঁ টকলো বাবা কি মজা ডাইলগ মাতিছ তহঁতৰ এই টপা আংকুলজনে কি ডাইলগ মোৰ কোনো জাতি নাই মোৰ কোনো ফণি নাই মোৰ কোনো ভাষা নাই মোৰ কোনো চুলি নাই এইটো কম্পেয়াৰ নকৰিলেও হ'ব ছাৰ মুঠতে সি মিলাইছে আৰু নিজৰ জীৱনৰ লগত মজা ভাল লাগিছে অ' ছাৰ অসমত যে চলি আছে এতিয়া মেট্ৰিক পৰীক্ষা যোৱাকালি প্ৰশ্ন পেপাৰ লিক হোৱাৰ কাৰণে মেট্ৰিক পৰীক্ষা যে নহ'ল এই যে কেঞ্চেল কৰাই দিলে মেট্ৰিক পৰীক্ষা কেঞ্চেলেই হৈ যাব নেকি বাৰু এনেকৈ কেঞ্চেলটো নহয় পাছুৱাই দি পুনৰ পৰীক্ষা পাতিব কিন্তু আমাৰ অসমত কিয় বাৰে বাৰে এনেকুৱা হয় কোনে দুৰ্নীতিত লিপ্ত হৈ যায় গমেই নাপায় APSC পৰীক্ষা তাতো দুৰ্নীতি এই বোলো SI এক্সাম তাতো দুৰ্নীতি তাতো প্ৰশ্ন পেপাৰ লিক হয় মেট্ৰিক পৰীক্ষা তাতো দুৰ্নীতি প্ৰশ্ন পেপাৰ লিক হয় ক'বলৈ গ'লে ছাৰ এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম হৈছিল যে সেইটো অকল নেকি ভালকৈ পাতিছে আৰু দেই জানো পাই অসমত কি হৈছে আৰু হৈছে বিজ্ঞান বিষয়ত যিখন প্ৰশ্ন পেপাৰ সেইখনো আগতীয়াকৈ লিক হৈ গ'ল এতিয়া পৰীক্ষাও পাছুৱাই দিলে ছেটেপ খতম বাই বাই বুলিহে ক'বলৈ বাকী আছে যিবিলাকে পঢ়িছিল সেইখিনি মনত নাথাকিব তাকো আকৌ পঢ়ি পানি পৰীক্ষা দিব লাগিব ছেটেপ ছাৰ যিকেইটা এনেকুৱা কাম কৰিছে সেইকেইটাক 10 বছৰমান মাক চকলাই জেলতে ভৰাই থৈ দিব লাগে তেনেকুৱা হ'লেতো ভালেহে কিন্তু চাবি সিহঁতকেইটাই নিশ্চয় শাস্তি নাপাব কাৰণ কোনোবা ডাঙৰ মানুহ ফচি যাব পাৰেতো আমি বাৰু কিবা ক'লেও নক'লেও এতিয়া উপায় নাই সেইকাৰণে মই এতিয়া এটা কৌতুক ক'ম বুলি ভাবিছোঁ বহুত দিন হ'ল কৌতুক শুনাই নাই দে ক তাৰমানে এক্সাইটমেণ্টটো বাঢ়ি আছে ন ছাৰ কৌতুক শুনিবলৈ বিশেষকে অ'কে ছাৰ এদিনাখন এজন মদাহীয়ে তাৰ বন্ধুবোৰৰ লগত পাৰ্টি এৰেঞ্জ কৰিলে পাৰ্টি দিব সেই মদাহীজনে আৰু ঘৰৰ পৰা এটা ছাগলী চুৰ কৰি নি লগৰ বন্ধুৰ লগত ধুনীয়াকৈ অলগীয়াই তগলীয়াই খালে মাই গড তাৰ পাছত ছাৰ ৰাতিপুৱা নিচা টিচা শেষ হ'ল উৰিলে মদাহীজন ঘৰ পালেহি আৰু ঘৰৰ চোতালত ছাগলীটো বান্ধি থোৱা দেখি আচৰিত হ'ল আৰু নিজৰ ঘৈণীয়েকক সুধিলে হেৰা ছাগলীটো আহিল ক'ৰ পৰা ঘৈণীয়েকে খঙত কৈছে সেই ছাগলীৰ কথা বাদ দিয়ক ৰাতিৰ পৰা যে কুকুৰটো নাই সেইটো বিচাৰক দে ছাগলী এটা মদাহীজনে লৈ গৈছিল পাৰ্টি খাই মেলি ঘৰলৈ আহিলে যিটো ছাগলী নিছিলে সেই ছাগলী ৰাতিপুৱা ঘৰতে বান্ধি থোৱা আছে কিন্তু কুকুৰটোহে হেৰাই আছে তাৰমানে সি মদৰ নিচাত ছাগলী নিলে নে কুকুৰ নিলে ধৰিবই নোৱাৰিলে আৰু ছাগলী বুলি গোটেইকেইটাই মদৰ নিচাতে কুকুৰ মাংসকে খাই দিলে অবভিয়াছলি ৰাইট ছাৰ
তাৰপাছত মদাহীজনে ঘৰৰ পাছফালে গৈ ভৰক ভৰক বমি কৰি আছে। আইও কামাই ছাগলী বুলি কুকুৰকে কালে। উপায় নাই ছাৰ, মাক চকলাই মদৰ নিচাত কি খাইছে গমেই নাপালে। বিৰাট ধুনীয়াকৈ খাইছিল সিহঁত কেইটাই ছাগলী মাংস বুলি কুকুৰ মাংসকে। এতিয়া মই ছাৰ আপোনাক কম, আমাৰ দেশত আৰু অন্য বেলেগ দেশত খোৱাৰ আগত আমি আচলতে কি কৰোঁ সেইটো অকণমান ছবি আপোনালোকক দাঙি ধৰিম। আমাৰ দেশ অন্য দেশৰ মানে আমেৰিকা, ছুইজাৰলেণ্ড, জাপান, নেদাৰলেণ্ড, ইণ্ডিয়া, হয় নাই? হয় ছাৰ, হয়। অ'কে, লেটছ ষ্টাৰ্ট নাও। অ'কে ছাৰ, লেটছ ষ্টাৰ্ট নাও মানে মই ষ্টাৰ্ট কৰিছোঁ। অন্য দেশত কিবা এটা খাদ্য খাবলৈ যোৱাৰ আগত নিজৰ হাত দুখন চাবোনেৰে ভালকৈ ধুই লয়, তাৰ পাছতে খাদ্য সেৱন কৰে। অ' ইয়া, এইটো কিন্তু বৰ ধুনীয়া কথা দেই। কিন্তু ছাৰ, আমাৰ দেশত এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হয়। বেলেগ ধৰণৰ ছবি এখন দেখিবলৈ পোৱা যায়। কিবা এটা বস্তু খোৱাৰ আগতে হাত ধুবলৈ নহয়, ভালকৈ চাবোনেৰে হাত ধুবলৈ নহয়, সকলোৱে ষ্টেটাছ লগাবলৈ মাক চকলাই ফটোহে মাৰি লয় আগতীয়াকৈ। অ' বোপাই, তই ঠিক কথা কৈছ, ঠিক কৈছ। হোটেল ৰেষ্টুৰেণ্টত দেখিছোঁ কিবা এটা বস্তু খাবলৈ হাত চাত ভালকৈ ধুবলৈ নহয়, আগতীয়াকৈ ফটোহে মাৰি ল'ব, বোলে ষ্টেটাছ লগাব লাগিব। মাকা খেৰেক খেৰেক। এইটো স্বভাৱ মানে ছাৰ বেলেগৰ কথা কিনো কম, বাদ দিয়কহে বেলেগৰ কথা। আমি নিজেই তেনেকুৱা, নিজেই ফটো মাৰোঁ। হাত ধুবলৈ পাছতহে যাওঁ, আগতীয়াকৈ ফটো, তাৰপিছত সেৱন মানে খোৱা। হয় হয় দে বোপাই, কিমান এটা বিপৰীত দৃশ্য, আমাৰ ভয়ানক দৃশ্য। আৰু যিমান ক'লেওনো কিডাল হ'ব, সেইটো এটা পৰম্পৰা হৈ পৰিল। উপায় নাই, গতিকে ইচ খুচিমে আমি ক্লাছটোকে ছুটি ল'ব লাগিব। এইটো দেখোন ছাৰ মজাৰ কথা। ঐ মজা, ব'ল।